বুম করে দিয়া না দীপঙ্গ দীপঙ্গ দেখা পাইছো ট্ৰেইলাৰ চাই মাত্ৰ এটা সাধাৰণ চিনেমাৰ ডাইলগ নহয় ক'ৰবাত জুবিন দাৰ সেই আত্মাৰ আৱৰণৰ প্ৰতি তেখেতৰ মৰম প্ৰকৃতিৰ প্ৰতি তেখেতৰ মৰম সেইখিনি কথা সেইখিনি আৱেগ আমি দেখিবলৈ অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে এইখিনি ট্ৰেইলাৰবোৰ চাই ছবিখিনি চাই জুবিন দাৰ ৰয় ৰয় বিনালৈ চিনেমালৈ যিখিনি ইণ্টাৰভিউ দিছিল কথাবোৰ কৈছিল আকৌ মানুহবোৰ সেইভাগে চাই পুনৰ আৱেগিক গৈছিল আৱেগিক হৈ মন যেন গৈছে হৃদয় আকৌ দুখিত ঘাঁটো আকৌ বৃদ্ধি পাইছে যেন অনুভৱ হৈছিল আৰু সেইকাৰণে শান্তি পাবলৈ শক্তি লাভ কৰিবলৈ সাহস লাভ কৰিবলৈ আমি সকলোৱে অসমবাসী ৰাইজ সোণাপুৰ সমাধি ক্ষেত্ৰলৈ আমি আহোঁ আৰু এই বাতাবৰণৰ মাজত জুবিন দাৰ শক্তি আমি অনুভৱ কৰিবলৈ সক্ষম হ'বলৈ এটা সুযোগ পাওঁ লগে লগে ইয়াত যে দূৰ দূৰণিৰ পৰা অসমৰ ৰাইজ একত্ৰিত হৈছে আমাৰ একতা আমাৰ শক্তি আমাৰ একতা আমাৰ এই সময়টো পাৰ কৰিবলৈ এটা সাহস আৰু সেইকাৰণে আমি বিভিন্ন সময়ত বাইদেউকো দেখা পাইছোঁ এই স্থানটো এটা বিশেষ স্থান আৰু সেইকাৰণে কিছুমান চৰকাৰী সিদ্ধান্ত ওলাইছে মই ইমান একমত নহয় মই ভাবোঁ SOP কথাটোত কি কয় মই নাভাবোঁ যে সমাধি ক্ষেত্ৰলৈ কিছু SOP থাকিব অসমৰ ৰাইজে যিদৰে সমাধি ক্ষেত্ৰক সন্মান কৰিছে গুৰুত্ব দিছে সেই গুৰুত্ব কোনো চৰকাৰী SOP দিব নোৱাৰে অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো জীয়াই ৰাখিছে অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো তীৰ্থস্থললৈ পৰিণত কৰিছে ইয়াত কোনো চৰকাৰী SOP আৰু ভূমিকা মই নেদেখোঁ চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজৰ আৱেগটো শ্ৰদ্ধা কৰা আৰু নিজৰ কথাৰ কিছু মৰ্যাদা ৰাখি অসমৰ ৰাইজক এই সময়ত সহায় কৰে যিদৰে ৰাজধানী ডাঙৰীয়া আহি আমাৰ লক্ষ্মীপ্ৰসাদ ঠাকুৰদেৱ ডাঙৰীয়াক কিছু কথা কৈ চেষ্টা কৰি এয়া হ'ব লাগে বৰ্তমান চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজক সান্তনা দিয়ে কিন্তু তেওঁলোকৰ কথা তেওঁলোকৰ কিছু চৰকাৰী অসমৰ ৰাইজক আৰু আমি ব্যক্তিগত কথা এটা ক'বলৈ বিচাৰোঁ যে বিষয়ৰ ওপৰত চিন্তা কৰাৰ আগত মই আগতে যদি মোৰ ব্যক্তি এই সময়ত এই বিষয়টো লৈ যদি সিদ্ধান্ত ল'ব লাগিছিল বা অসমৰ ৰাইজক বাৰ্তা দিবলৈ বিচাৰিছে
কি ক'লে তাৰ বাহিৰে আজি অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কত যদি আন এজন মানুহক যদি আজি তাৰিখত মই স্বাভাৱিকভাৱে স্মৰণ কৰিবলৈ আৰম্ভ কৰিছে তেখেতে আজিৰ সময়ৰ পৰিস্থিতি লৈ অসমৰ নৱপ্ৰজন্মক অসমৰ সাংস্কৃতিক জগতত অসমৰ আমাৰ দৰে ৰাজনীতিবিদসকলক কি ক'লে অসমখনক কেনেকৈ ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ হ'লে কি ক'লে আমাক ভাল পোৱাই হওক আমাক বেয়া পোৱাই হওক আমাৰ প্ৰশংসা কৰাই হওক বা আমাৰ সমালোচনা কৰাই হওক কি ক'লেহেঁতেন তেখেতকো মই আজি তাৰিখত স্মৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ এইটো মোৰ ব্যক্তিগত কথা নহয় মই ভাবোঁ বহুত অসমৰ ৰাইজ আজি তাৰিখত জুবিন গাৰ্গৰ কথাবোৰ স্মৰণ কৰি নিজৰ জীৱনৰ জটিল সময়টো কেনেকৈ পাৰ কৰিব পৰা যায় সেইখিনি সাহস সেইখিনি পৰামৰ্শ জুবিনদাৰ জীৱন যাত্ৰা আপোনালোকে এতিয়া আজি গৈছিলে আপোনালোকৰ কিন্তু বাধা প্ৰদান কৰা হৈছে আজি গৈছিলে আৰক্ষীক আপোনালোকে আমি দীঘলী পুখুৰীত এক ৰাউণ্ড মাৰিবলৈ বিচাৰিছিলোঁ মই ভাবিছিলোঁ যে জুবিনদা ওপৰৰ পৰা আমাক চাই ভাল পালেহেঁতেন তেখেতৰ প্ৰিয় দীঘলী পুখুৰী আমি এক চক্কৰ সম্পত্তি লৈ আমি চক্কৰ লৈছোঁ তেখেতৰ মৰম কৰিছোঁ 31 দিন পাৰ হৈ গ'ল তেখেতক আমি পাহৰি যোৱা নাই এই ক্ষেত্ৰত আৰক্ষীসকলক নিশ্চয় ওপৰৰ পৰা নিৰ্দেশ দিয়া গ'ল হপায় মই যিখিনি সেই সন্দৰ্ভত যিখিনি কথা ক'ব লাগিছিল আজি তাৰিখত তেখেতৰ সমাধি ক্ষেত্ৰত আহি যিখিনি কথা ইতিমধ্যে ক'লোঁ ৰবীন্দ্ৰনাথ সম্পৰ্কতে হওক এই এছপি সম্পৰ্কতে হওক তেখেতৰ আমাৰ অনুপস্থিতিত বা তেখেতৰ অনুপস্থিতিত আজি তাৰিখত বৰ্তমান সময়লৈ কি পৰামৰ্শ দিলেহেঁতেন সেইখিনি কথা লৈ যিখিনি ক'বলগীয়া আছে তেওঁলোকে ন্যায় যাত্ৰা বিজেপি ফ্লেগো তাত ব্যৱহাৰ কৰিছে এই বিষয়টো খালি এটাই কথা ক'বলৈ বিচাৰোঁ ন্যায় দাবী সকলোৱে জনাব পাৰে জ্ঞাপন কৰিবলৈ পাৰে কিন্তু অসমৰ ৰাইজৰ বিবেকটো সন্মান কৰাটো চৰকাৰৰ অসমৰ ৰাইজৰ বিবেক বৰ্তমান চৰকাৰে কিছু চৰকাৰী পদক্ষেপ লৈ অপমানিত কৰিব নালাগে ৰাইজে বিচাৰিছে ন্যায় যদি কাইলৈ গৈ SIT CID যিখিনি আৰক্ষীয়ে সকলোৱে যদি চাৰ্জশ্বিট কৰাৰ পিছত যদি আমাৰ SIT যিগৰাকী পুলিচ ইন্সপেক্টৰ মুন্না গুপ্তা তেখেতেও মুখ্যমন্ত্ৰীৰ লগত ৰাস্তাত নামিব নেকি আমাক ন্যায় লাগে পুলিচখিনিও নামিব নেকি সেইকাৰণে মই ভাবোঁ যে ৰাইজৰ বিবেক ৰাইজৰ আৱেগ শ্ৰদ্ধা কৰা হ'ল বৰ্তমান চৰকাৰৰ কৰ্তব্য ক'ৰবাত যেন লাগিছে যে তেওঁলোকে এই গোটেই ন্যায় যাত্ৰাৰ পৰা কেনেদৰে ফালেৰি কাটিব পাৰে তেওঁলোকৰ চেষ্টা তেওঁলোকৰ কৰ্তব্য হ'ল যে তদন্ত ইমান ভালদৰে হওক ইমান ভালদৰে গোটেই এভিডেন্সটো সংৰক্ষণ কৰক তেওঁলোকৰ পাব্লিক প্ৰচিকিউটৰ যোগেদি এনেকুৱা এটা কেছ ন্যায়ত দিয়ক যাৰ ফলত ন্যায় ভিত্তিত দোষীয়ে যে শাস্তি লাভ কৰে চাৰ্জশ্বিট প্ৰদান কৰা সময়ত চৰকাৰৰ দায়িত্ব সম্পূৰ্ণ নহয় চৰকাৰৰ দায়িত্ব শেষ পৰ্যায়লৈকে কোৰ্টৰ ৰায় দিয়ালৈকে চৰকাৰৰ দায়িত্ব থাকে চৰকাৰ ক'ৰবাত নিজৰ দায়িত্বৰ পৰা ফালেৰি কাটিবলৈ বিচাৰে যেন লাগিছে মই বিশেষ মই ৰাজনৈতিক কথা সমাধি ক্ষেত্ৰত মই ক'বলৈ বিচাৰোঁ শাসক দলটোৱেও মই যিখিনি কথা ক'লোঁ সমাধি ক্ষেত্ৰত আৰু মই ৰাজনৈতিক কথা হ'ব